হেল্ল' গাইছ মই চিন্তু ৰাতিপুৱাই ওলালোঁ মানছদা আৰু মই ধুনীয়াকৈ কামত ওলাইছোঁ মানে দোকান যাওঁ আজি যিহেতু পূজাৰ কাম চলাই আছোঁ বলকচোন দোকান যাওঁ আৰু ফাইনেলি দোকান আহি চাহ খাইছোঁ দুয়োটাই ধুনীয়াকৈ চাহটো খাই লওঁ চাহ কাঢ়ি কাম কৰোঁ মানে কাম আছে আৰু এইটো ফাৰ্ষ্ট মোবাইলৰ কাম আজি এইটো ৰেডমি নোট 10S হয় মানে ডিছপ্লে কাম গোটেই ফোনটো ধুনীয়াকৈ খুলিবলগীয়া হৈছে কাৰণ মানে ভালকৈ খুলিলে কামবোৰ ভাল হয় আৰু ধুনীয়াকৈ খুলিছোঁ ফোনটো স্পেচিয়েলকৈ খুলিছোঁ আৰু ভাল লাগিছে কামবোৰ এনেকৈ গোটেই ফোনটো খুলিবলগীয়া হৈছে চব মানে খুলিবলগীয়া হৈছে মাত্ৰ বহুত বস্তু চেঞ্জ কৰিব লাগিব ফোনটোৰ আৰু এনেকৈ ৰাতি হৈ গ'ল তাৰপৰা এইটো এটা লাইট জ্বলাইছোঁ পূজাৰ বস্তু আনিছোঁ মানে আপোনালোকক দেখুৱাইছোঁ এটা লাইট হয় এইটো মানে এনেকৈ বহুত হেৰি আছে যে লয় যেন তেনেকুৱা আৰু ফ'ৰ কামত যে লগায় তেনেকুৱা লাইট এইবোৰ ইয়াত পুৰা বেলুনবোৰ ফুলাই থকা হৈছে তাৰপৰা এইফালে ভাতটো খাই লৈছোঁ ভাতটো খাই লৈ আকৌ দোকান পূজাৰ দোকান এনেকৈ দিছোঁ আৰু প্ৰথম দিনা মানে ভিডিঅ'টো নেক্সট ভিডিঅ' আহিব আৰু এনেকৈ টাউন আহিবলগীয়া হ'ল হঠাতে আৰু দোকান বন্ধ কৰি টাউন আহিলোঁ টাউন আহি কিবা কিবি মানে কিনিবলগীয়া আছে পূজাৰ বস্তু আৰু দোকানৰ বস্তু কিনিবলগীয়া আছে মানে মোবাইলৰ আৰু কিনি পেলাই ঘৰত যাওঁ আৰু